নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰমৰ বন্ধু বান্ধৱীসকল যিসকলে বিশেষ টেটৰ কাৰণে সাজু হৈ আছে বা পৰীক্ষাত বহিম বুলি মনস্থ কৰিছে তেওঁলোকৰ কাৰণে আজিৰ এই বিশেষ ভিডিঅ'টি আজি আমি আলোচনা কৰিম বৰ্ণ সম্পৰ্কে বৰ্ণ কি কেই প্ৰকাৰৰ বৰ্ণ কি প্ৰকাৰৰ থাকিব পাৰে বৰ্ণৰ সম্পৰ্কে কি প্ৰশ্ন পৰীক্ষাত আহিব পাৰে বা যোৱা পৰীক্ষাসমূহত আহিছে বৰ্ণ সম্পৰ্কে আজিৰ এই পাঠটি বলক আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটি সুকীয়া উচ্চাৰণ নথকা বৰ্ণক কি বোলে উত্তৰ অনুস্বাৰ পিছৰ প্ৰশ্ন অনুস্বাৰ আৰু বিসৰ্গক কি বুলি কোৱা হয় উত্তৰ অযোগ বা বৰ্ণ পিছৰ প্ৰশ্ন স্পৰ্শ বৰ্ণ কাক বোলে উত্তৰ কৰ পৰা মলৈকে আখৰ কেইটাক স্পৰ্শ বৰ্ণ বোলে ক খ ঘ ঘ ঙ এনেকে প ফ ভ ব মলৈকে এই কেইটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে উষ্ম বৰ্ণ কোন কেইটা বৰ্ণক কোৱা হয় উত্তৰ তালব্য শ মূৰ্ধন্য ষ দন্ত্য শ এই চাৰিটা বৰ্ণক উষ্ম বৰ্ণ বুলি কোৱা হয় পিছৰ প্ৰশ্ন অন্তস্থ বৰ্ণ কোন কেইটা বৰ্ণক কোৱা হয় উত্তৰ ২৯টি জ ৰ ল ৱ ব এই চাৰিটা বৰ্ণক অন্তস্থ বৰ্ণ বুলি কোৱা হয় কণ্ঠ বৰ্ণ কোন কেইটা বৰ্ণক কোৱা হয় কণ্ঠ বৰ্ণ উত্তৰ অ আ ক খ ঘ ঘ আৰু হ তালব্য বৰ্ণ কোন কেইটা বৰ্ণক কোৱা হয় উত্তৰ হস্ৰ ই দীৰ্ঘ ই এ ঐ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় ঝ নিয় মূৰ্ধন্য ষ তালব্য শ এইকেইটাক তালব্য বৰ্ণ বুলি কোৱা হয় ওষ্ঠ বৰ্ণ কোন কেইটা বৰ্ণক কোৱা হয় হস্ৰ উ দীৰ্ঘ উ ঔ প ফ ভ ভ ম এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে উৰ দুটা প্ৰয়োগ হয় যাৰ কাৰণে ওষ্ঠ বৰ্ণ বুলি কোৱা হয় পিছৰ প্ৰশ্ন আনুনাসিক বৰ্ণ কোন কেইটা বৰ্ণক কোৱা হয় ঙ নিয় মূৰ্ধন্য দন্ত্য ম আৰু অনুস্বাৰ অল্প প্ৰাণ বৰ্ণ কোন কেইটা বৰ্ণক কোৱা হয় উত্তৰ
ইয়াতে আছে প্ৰথম তৃতীয় আৰু পঞ্চম যেনে ক গ ঙ প্ৰথম ছ বৰ্গজ নিয় ট ঢ মূৰ্ধন্য এনেকৈ দ্বিতীয় আৰু চতুৰ্থ বাদে বাকী তিনিটাক প্ৰতিটো বৰ্গৰ বাকী তিনিটাক অল্প প্ৰাণ বৰ্ণ বুলি কোৱা হয়। মহাপ্ৰাণ বৰ্ণ কোনকেইটা বৰ্ণক কোৱা হয়? মহাপ্ৰাণ বৰ্ণ বুলি ক'লে দ্বিতীয় আৰু চতুৰ্থ মানে ক খ গ ঘ ঙ ইয়াতে খ আৰু ঘ দ্বিতীয় ছ আৰু ঝ ঠ আৰু ঢ থ আৰু ধ ফ আৰু ভ এনেকৈ মানে দ্বিতীয় আৰু চতুৰ্থ এই দুটা বৰ্ণ মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। প্ৰথম তৃতীয় আৰু পঞ্চম অল্প প্ৰাণ বৰ্ণ। প্লুত স্বৰ ক'ত ব্যৱহাৰ কৰা হয়? ৰিং মাৰোঁতে, গীত গাওঁতে, কান্দোতে প্লুত স্বৰ ব্যৱহাৰ কৰা হয়। বৰ্ণ কি? কোনো ভাষাৰ ধ্বনি চিন বা আখৰক বৰ্ণ বোলে। অসমীয়া ভাষাত বৰ্ণমালা কেইটা আছে মানে কেইটা বৰ্ণমালা আছে? দুটা স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰ শব্দৰ আভিধানিক অৰ্থ কি? উত্তৰ ডিঙিৰ পৰা ওলোৱা মাত বা কণ্ঠস্বৰ। অসমীয়া ভাষাত কেইটা স্বৰবৰ্ণ আছে? 11টা। বিশিষ্ট স্বৰবৰ্ণ কেইটা? 8টা। ব্যঞ্জন বৰ্ণমালাত কেইটা বৰ্ণ আছে? উত্তৰ 41টা। বিশিষ্ট ব্যঞ্জন বৰ্ণ কেইটা? 34টা। হসন্ত কি? ব্যঞ্জন বৰ্ণত কোনো স্বৰবৰ্ণ যোগ নাথাকিলে সেই বৰ্ণৰ তলত এটা সৰু আঁচ দিয়া হয় তাক হসন্ত বুলি কোৱা হয়।